ঐ হেমাংগ এবাৰ দেৱালী পাতিবি নাই? ঐ কিয় নাপাতিম? মোৰ পাপাই এবাৰ বহুত বম ফটকা আনিছে নহয়। তোৰ সেয়াহে, মোৰ এতিয়া ঢেৰ বম ফটকা আনি দিছে। সেয়া চাই ভাজ কৰাইছে। তাৰ ওচৰলৈ যাওঁ। এবাৰ দেৱালী পাতিবি নাই? ই ক'ত পাতিব? ইয়াৰ ঘৰত কোনো মানুহেই নাই। ইয়াৰ দেৱালী পাতিব নে? এইবাৰ মই দেৱালী পাতিমেই। সিহঁতক দেখুৱাই দিম যে এই ভাস্কৰে দেৱালী পাতিব। অবিস্ময়া হেমাংগ তহঁতক দেখুৱাই দিম এই ভাস্কৰে দেৱালী পাতিবই। এতিয়ালৈকে দেখোন কোনো গ্ৰাহকে অহা নাই। যদি এনেকৈ হৈ থাকে তেতিয়াহ'লে মোৰ দেখোন একো বিক্ৰী নাযাব। ইমান কষ্ট কৰি নিজ হাতে পৰিশ্ৰম কৰি এই মাটি চাকিখিনি বনাইছোঁ। যদি গ্ৰাহকে নাই তেতিয়াহ'লে কেনেকৈ হ'ব? এইবাৰ কেনেকৈ দেৱালী পাতিম পাই? মাটি চাকি লাগিব নেকি? মাটি চাকি 10 টকাত দুটা, এটাত 5 টকাকৈ লাগিব নেকি? নাই হোৱা ৰমেশ ভাই। মোৰ হৈ গ'ল নহয়। হয় নেকি? হ'ব দে, যাওঁ মই এতিয়া। যা তেতিয়াহ'লে। এই ৰমেশৰ দেখোন বিক্ৰী কৰি হৈ গ'ল, মোৰহে বিক্ৰী কৰি হোৱা নাপায়। হে ভগৱান, চাবাৰো দেৱালী কেনেকৈ পাতিম? ইমান কষ্ট কৰি হাতেৰে বনাইছোঁ, কিবা এটাতো ফল দিবা ভগৱান, দিবা আৰু। এই চাকি লৈ লওক। এই লৈ লওক। এগছত 5 টকা, 10 টকাত দুগছ লৈ লওক। পিয়ৰ মাটি চাকি। দাদা মাটি চাকি লৈ লওক। 10 নাম কেনেকৈ ল'ব? দাদা 10 গছত 50 টকা। 40 টকা ল'ব। নহ'ব দাদা, এগছত 5 টকাকৈ লৈ আছোঁ। বিপুলৰ দোকানত 3 টকাকৈ দি আছে। হ'ব, মই তাৰপৰাই ল'ম বাৰু, নালাগে। ভাস্কৰ চাকি বেচিছা? মই চাকি বিকিছোঁ। দুগছ ল'ম, কিমান দিব লাগিব? দুগছত 10 টকা। দুগছ দি দিয়া। ৰ'ব, দিছোঁ। তই এবাৰ ইয়াতহে লাগিলি নি? ইয়াতহে লাগিলে। অবিস্ময়া হেমাংগ, তোমালোকে কৈছিলা নহয় মই যে দেৱালী পাতিব নোৱাৰোঁ বুলি। মই নিজ হাতে মাটি চাকি বহি বিক্ৰী কৰি দেৱালী পাতিমেই। মাটি চাকি বিকি দেৱালী পাতিব? তোৰ কি হ'ল বে? বাটৰ কচু ঘাট গঢ়ি নলবি আকৌ। বন্ধু, ইয়াৰ তেল ফাটিছে বে। সিহঁতৰ কথা গুৰুত্ব নিদিবা। তুমি ব'লা আমাৰ ঘৰলৈ, আমি একেলগে দেৱালী পাতিম। তহঁতৰ ঘৰত ইয়াক কামত লগাই দে। বিনা কাৰণত কাৰোবাক কোনোবাই সহায় কৰে নেকি? ঠিক কৈছ বে ইয়াক। তোমালোকে ভাস্কৰ কথা তেনেকৈ নকবা। কাৰোবাৰ এনে অৱস্থা দেখি হাঁহিব নাপায়। ঠিক, মই অনাথ হ'ব পাৰোঁ, মোৰো আনন্দ বোলা বস্তু এটা আছে। সৰুতে মোৰ মা দেউতা ঢুকাই থাকিল। প্ৰতি বছৰে সকলোৱে দেৱালীত বম ফটকা ফুটায়। মোৰো ফুটাবলৈ মন যায়, কিন্তু অভাৱে সকলোবোৰ বাধা দিয়ে। বেয়া পাই নাথাকিবি দেই। সেয়েহে বুজিলোঁ মানুহৰ অৱস্থাৰ প্ৰতি হাঁহিব নাপায়, কাৰণ তাৰ ভিতৰত কিমান দুখ আৰু কষ্ট সোমাই থাকে। হ'ব, মই তহঁতক বেয়া পোৱা নাই। বৈ তেতিয়াহ'লে আমি চবেই মিলি দেৱালী পালন কৰোঁ। বৈ তেতিয়াহ'লে।